Hawepur Panchali Bajar Alongle Alam Kia Puthak Puthot Longle I'm Fuamen Pachinipon Athema Bangso Alongle ke Sampuno Khersa Henlo Ahem Fu Lapen Sampuno Khersa Awosa Nilokonta Kemprai Apan Ching Hona Journey Longle Chipilo Lasi Bangso Alongle ke Nilokonta Kemprai Asopo Nitananda Kemprai Si Chelongnang Popusi Ninjepon Lapen Bangso along Nilokonta Kemprai Akorpi Biharia Kaipen Cepacor Ceparup do Halaso Adimasa PC Chat Puja Chardom Apan Atokim Bonta Api ke Edondoni Abiharia Tum Ta Chardom Dundun Pen Apike Angtonta Tradet Pusi Kyongdung Cheroktok Adimasa Tumpen Pachinipon West Karbiang Bureau Jorang Kotha Report Birta Live ফার্স্ট আসলে বজার বিষয়টো ইয়ো খেরসার মাটি সম্পূর্ণ খেরসার মাটি তার বেচারা তার মাটির ভিতৰত তার ছোৱালীজনী ডাঙৰ জয়ক নীলৰত্নক মাটিটো চন্দাই গৈছে এইবুলি এই মাটিটো এতিয়া মাজত থাকি গ'ল চাৰিপিনে ক'ব গ'লে সব সম্পূৰ্ণ মাটি আছে তাৰ মাজত অলপ বগায়া থাকিছে আৰু এফালে বেচাৰা তাৰো জয়ৰ মাটি হলেও কি হ'ব ছোৱালীৰ মাটি হলেও তাৰ এইফালে ইয় কলমনিত অলপ বেচা হৈছে তেতিয়া এই মাটিটো বগায়া থাকি গ'ল এই বগায়া থাকাৰ পৰা কি কৰিছে তেতিয়া কৈছে কি এই গৰু ছাগলী খাবলৈ কাৰণে হৈ যাব আমাৰ জেৰেমিৰিয়াতে এই অলপ গাঁথা আছে ৰোডৰ কিনাৰত এই গাঁথাটো আইছা যদি কিবা কিবি হলেও এই বজাৰ কৰাৰ পৰা কৈছে কি বজাৰ আগত দুর্গা মায় দশমী মেলা করে ক'ত এই যে হাইস্কুল পিছত হাইস্কুলের পিছত যে দশমী করার পিছতে বিসর্জন করার পিছত আহিছে তেতিয়া কি হৈছে মানুহ কৈছে কি নাই বজাৰ হলেতো আগুন চাগুন হলেও পানী চানিও অলপ লাগে এই ইয়াতে অলপ ৰাস্তাৰ বনোৱাৰ একটা গাঁথা আছে এইখিনি গাঁথা অলপ খৰচ কৰি তাত বনাই দিম এই তেনেকুৱা কৈখিনি লগে লগে কি কৰিছে আমালোকেতো হলেও নহলেও সৰু আছিলে তেতিয়া দুৰ্গা পূজা হলেও বা কিবা হলেও আমালোকে ডিমাচা মানুহে পূজা কৰে ডিমাচা মানুহে সব কৰে তেতিয়াতো এই তাতে এতিয়া যিকেইটা যে মানুহ আছে এইবিলাকতো তেতিয়াতো নাই এই আগৰ পুৰণা মানুহকেইটা কয়েকজন আছিলে নেপালী দোকান বা কোনোবা বঙালী দোকান বেচাৰা হলেও নহলে এতিয়া এই যে মহিতৰ ল'ৰা আছে সঞ্জু এইটোই আছে আগৰ পৰা আমাকে দেখাৰ আমাৰ এতিয়া নাই নহয় আমাৰ 60 বছৰ হ'ল ইয়াতে আমি সীমাৰ মানুহ আমি পাৰাপকে এইবিলাকটো আমি ক'ব পাৰে আমাৰ পৰা যদি বজাৰত যদি বয়সৰ কাল হ'ব পাৰে 80 বছৰ 90 বছৰ তেতিয়াহ'লেও ইহঁতে বাহিৰৰ পৰা ইয়াত আহিহে ইহঁতে দেখিহে বয়সকাল হ'ব পাৰে তিদিন মেইন সৃষ্টি কথাটো আমিতো সীমাৰ বনো সম্পূৰ্ণ খেৰসাৰ মাটি আৰু আমাৰ পিপিয়া জহৰীৰ মাটি এক লগত সীমা ইয়াতে আমি দেখা জাগা আমাৰ জন্ম ইয়াতে এতিয়া আমাৰ 60 বছৰ হ'ল এতিয়াও এই খেলেংগাৰী মাটিটো হলেও নহলেও তাৰ নীলৰত্নৰ মাটি তাৰ সম্পত্তি এতিয়া লৰাই যদি নাপায় কোনে পাব এতিয়া লৰা বেচাৰা অৱস্থা নাই সৰু দেউতা আগত মৰি গৈছে এইবুলি মাটি কিটাৰ কিজানি সি ক'ব পৰা নাই কিজানি এতিয়া লাহে উপযুক্ত হৈছে এতিয়া ৰেভিনিউ অফিচত গৈছে কিজানি সেটা বহি দেখা পাইছে এইবুলি লাহে সি নিজৰ হাতত নিজে পাতাও বনাই লৈছে এইটো পাতা এইটো আৰু এফালে আছে আপোনাৰ এই আৰু এফালে অৰ্ডাৰ এফালে অৰ্ডাৰ কপি সব আছে এই সব তাৰ তেতিয়া লগতে এইটো চিধা বহীৰ মেপ এৰ বহী এইখিনিতো আছে চাই লওঁ এই সঁচা মিছা ৰাইজে চাই লওঁ তেতিয়াৰ পৰা কি হৈছে বজাৰটো ফাৰ্ষ্ট সৃষ্টিটো আছিলে আগতে আপোনাৰ এই যে ৰেলৱে ব্ৰিজ কিনাৰত এই তেতিয়াৰ পৰা
গৈছে আকৌ ষ্টেচনৰ একদম এই ৰাস্তাৰ মুখত ষ্টেচনৰ কিনাৰত তেতিয়াৰ পৰাই নীলৰতনে বেচাৰা কুশেন্দ্ৰ নীলৰতন মিলি যদি কৈছে কি বল বজাৰৰ কাৰণে আমালোকৰ জেগাটো অলপ খালী আছে জেগাও তাত লৈখিনি বজাৰটো বহাম এই তেনেকুৱা কৰিহে আহি বজাৰ ইয়াত লাগিছে তেতিয়া বজাৰ হোৱাৰ পৰাহে আমালোকে এতিয়া অলপ আপ ডাউন কৰি নহ'লে আমালোকে আগতে সেই ছাইডত আমালোকে নীলৰতনৰ শ্বশুৰৰ মাটি কিনাৰত এতিয়া য'ত যে চব্জি বেচাতে আমালোকে পূজা কৰে এইটো হ'ল আমালোকে পূজা কৰে জংগলী পূজা এতিয়া হ'লেও নহ'লেও বেচাৰা এই মাটিটো নীলৰতনৰ মাটিহে বগাইয়া থাকিছে এতিয়া হোৱা নোহোৱা চাওক আপোনালোকে ৰাইজেও চাৰিদিগেও এতিয়া নীলৰতনৰ মাটিয়ে আছে এতিয়া এই দোকানৰ এৰিয়া এই ৰাস্তাৰ তলত বা ৰাস্তাৰ ছাইডত এইবুলি নীলৰতনৰ মাটিহে নাম হৈ আছে এতিয়াও কোনোবা পাতা বনাইছে কোনোবা বনোৱা নাই তাৰ মাটিৰ চিট এইটো নীলৰতনৰ শ্বশুৰৰ মাটিৰ গোটেই চিট এইটো আৰু এইফালে পিপিয়া জহৰীৰ মাটিৰ চিট এতিয়াহে বেচাৰা তাৰ ল'ৰা নাই তিনিটা ছোৱালীকেইটাক ভাগ কৰি দিহে ছোৱালীকেইটা চব নিজৰ ভাগটো আন বেলেগ ছাইডৰ মাটিটো বেচা হৈছে তেতিয়াহে এতিয়া কৈগড়বিলাক মানুহ এতিয়া যিটো আছে এইবিলাক চব পিছত অহা মানুহকেইটাহে তাতে আছে তেতিয়া এই যে ছট পূজা কৰাটো এতিয়া দেখি আছে লাহে লাহে ছট পূজাহে ভৰ্তি হৈ গ'ল ছট পূজাটো আগতো নাই তাতে এই মাত্ৰ এই যে বাবুলাল বুলি কয় তাঁতী তাৰ ডাঙৰ দিদিটো একটা বিহাৰীক শাদি কৰিছিল সুগুণ বুলি কয় সুগুণ এইটো হ'ল আইখিনি ক'ত থাকিছে ফাৰ্ষ্ট এই যে নীলৰতনৰ চালি এই চালি বেচাৰা বাচি বুলি কয় তাৰ নাম এই মাটি বেছিখিনি বেচাৰা গৈছিল এই মাটিতে লৈছিল ৰামপ্ৰীত এই তাতে আহিখিনি বেচাৰা বহি তাত থাকি তেতিয়া কৈছে এই ৰামপ্ৰীতৰ মাটিটো কিনিছে অলপ বেচাৰা এই তাতে বহিহে কেইবছৰমান থাকি তেতিয়া এই যে আদিবাসীটো বিহাৰীক শাদি কৰি কৈছে কি এই আমালোকে বিহাৰীটো কৰে ছট পূজা কৰে ব'ল আমালোকে অলপ ইয়াতে ছট পূজা কৰিম এই তেতিয়াৰ পৰাই আমি দেখিছিলোঁ ছট পূজা 1-2জন কৰিছে তেতিয়াই আহি গ'ল ক'ত পৰা তেতিয়া হিন্দী মাছৰো ক'ৰ পৰা আহি গ'ল তেতিয়া বেচাৰা তেতিয়া এই যে হৰিণদাৰৰ মাইকীও বেচাৰা আহি গ'ল তাতে পূজা কৰিছে এই কালি পৰহি আকৌ এই মুম্বাইৱালা বুলি কয় তাৰ মাইকীও এইখিনি ইয়াতে দেখি আছে পূজা কৰিছে এতিয়া দেখি আছে মচকাৰ পৰা লাইনত কি কৰিছে পংকজে বোলে এলাচিৰ থ্ৰুতে বোলে চাং বনাইখিনি বোলে ছট পূজাৰ কাৰণে বনাই দিছে বুলি কৈছে তেতিয়া দেখি আছে আজি দেখি আছে 3-4 বছৰ পিছত এইটো চাৰা পুষ্কৰণী ৰাৱণে গেৰিয়েই গ'ল পুষ্কৰণী কিনে চাইৰি পিনি দেখি আছে আগৰ বিহাৰীটো একটাও নাই তাতে হিন্দী মাছৰোতো মচকাতে বুজে পিছতে নীলৰতনৰ শ্বশুৰৰ মাটি সেই মাথাত সীমাতে একটা নেপালৰ মাটি কিনি এইটো আহিছে কিমান দিন হৈছে এইটো আহাৰ লগে 1 বছৰ নে কিমানতে ৰিটায়াৰেই হৈ গ'ল তাৰ এই তেতিয়াৰ পৰা দেখি আছে এতিয়া বোলে ইয়াতে শ্বৰ্ট মাৰি 60 বছৰৰ মানুহ কোনে আছে ইয়াতে আমিতো আজিলৈকে দেখাই নাই আমি সীমাৰ মানুহটো লোকে কয় যে 60 বছৰ বকি আছে লোকে আজি বোৱাৰী আনিছে কোনোবা মচকাত আহিছে সি গৈছে কোনোবা বছৰে একটা বোৱাৰী আহিছে সি গৈছে এতিয়া বোলে 60 বছৰ কোনে আছে তাত 60 বছৰ আমিতো দেখাই নাই আজিলৈকে 60 বছৰ মানুহটো আমাৰহে জনম এইখিনি সীমাতে বজাৰ হোৱাৰো সীমা নীলৰতনৰ শ্বশুৰৰ মাটিৰো সীমা এইবিলাকতো ক'ব গ'লেতো আমালোকেই ক'ব আৰু বেলেগ কোনে ক'ব আৰু তলৰ মাটি চব এই ৰোডৰ তলতো জয়কৃষ্ণৰ মাটি সেইটো এনে জানে চবেই ৰোডৰ তলত আৰু ইফালেতো হ'ল আমাৰ পিপিয়াৰ ল'ৰা হ'ল এতিয়া আমিয়ে সীমাত আছে এতিয়া সম্পূৰ্ণ খেৰচাৰ মাটিটো হ'ল তাৰ ছোৱালীৰ কাৰণে দিয়া নীলৰতনৰ জোঁৱাইও তাৰ নীলৰতনৰ সম্পত্তিটো
এতিয়া নিত্যানন্দই যদি ল'ৰাই যদি নাপায়, তেতিয়া দেউতাৰ মাটিয়ে যদি ল'ৰা নাপায়, তেতিয়াহ'লে আমাৰ চিচিটিভিৰ এৰিয়াত আমাৰ CM ছাৰ, আপুনি ছাৰ, এইটো চিন্তা কৰি আপুনিও এটা হাত জোৰি আমালোকে কৰি আছোঁ। CM ছাৰৰ আমালোকে হাত জোৰি কৰি আছোঁ, আৰু এইফালে আমাৰ ৰেভিনিউ অফিচাৰকো আমি হাত জোৰি কৰি আছোঁ। এইটো দেউতাৰ মাটিৰ ল'ৰা পাবলৈ অধিকাৰ আছেনে নাই, এইটো আমাৰ ৰেভিনিউ ছাৰে বুজক, এতিয়া আমাৰ CM ছাৰে আপোনালোকে বুজিব এই কথাটো। দেউতাৰ সম্পত্তি ল'ৰা পাবলৈ অধিকাৰ আছেনে নাই, এইটো আমাৰ CM ছাৰে বুজিব, এতিয়া আমাৰ ৰেভিনিউ অফিচাৰে বুজিব, আমাৰ MP ছাৰে বুজিব। এতিয়া কি ক'ম আমালোকে, আমিতো সীমাৰ মানুহ বুলি আমি পাৰাপক্ষে তাৰ নানাবোৰৰ নামো কৈ দিছে সম্পত্তি, তাৰ এতিয়া নীলৰতনৰ নামো কৈ দিছে জয়ৰ, তাৰ ল'ৰাৰ নাম হ'ল নিত্যানন্দ, তাকো আমি কৈ দিছোঁ। আৰু হকীকত হোৱা নোহোৱাটো আমি সীমাৰ মানুহ, আমালোকে দেখা মাফি এতিয়া আমাৰ 60 বছৰ বয়স আমালোকে দেখাই ওচৰতে আমি আছোঁ সীমাতে।